নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলো ভালেই আছে। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। তাৰপিছতে আজি আচলতে আমাৰ ওচৰলৈ এজন বিশেষ দিনটো ইমান খালী হৈ আছে দেই। চিন্তা কৰিছোঁ গৰমৰ গোটেই কাটে ইয়াত বহুত গৰম হৈছে নহয় সেইকাৰণে। তাৰপিছতে বহুত আমাৰ জীৱনৰ আচলতে বুজাব নোৱাৰি সেইটো বাৰু। মানুহ এজন আহিছে ব্যক্তি মানুহজন দেখাব নোৱাৰোঁ। তাৰপিছতে আহোঁতে লৈ আনিছিলে গাহৰি। আমি বহুত দিন গাহৰি খোৱা নাছিলোঁ। বহুত দিন মানে আজি আমি অহা এবছৰে হ'ব হ'ল। তো এতিয়া আহিছে, আজি লৈ আনিলে গাহৰি মাংস, তেখেতে বনালে। তো বলক আপোনালোকক দেখুৱাওঁ। খাই থাকোঁতে বাৰু বেছিকৈ দেখাই নাথাকোঁ। খাব পোৱা নাছিলোঁ। মোৰ আচলতে গাহৰি ইমান ভাল নালাগে, ইমান গাহৰি মোৰ কাৰণে ইমান ফেভৰেট নহয়, কিন্তু এখেতৰ কাৰণে বহুত ভাল। গাহৰি বহুত ফেভৰেট। মোলৈ কোন অৰ্ডাৰ দিলে সেইটো দেখাই দিয়ক। এই কাপোৰ যে অৰ্ডাৰ কৰি দিলে, মই গমেই নাপাওঁ। আজিয়ে গম কেহানি দিলে আজি কাইলৈ কেতিয়া আহিব? কাইলৈ। থেংক ইউ। মই ভাবিছোঁ যে আপুনি স্পৰ্টিংটোৰ কথা কৈ আছে, ভাবিছোঁ সেইটো বুলি। শুকান মাছখিনি ওলাইছে। এই শুকান মাছ দেখাম পিছত। ফটো দেখাইছে ভালে আহিব, এনেকুৱা আহিব ফটো নজলকৈ। নো ফটো অনলি ভিডিঅ'ছ। এফালে অমলেট বনাইছে, আপোনাক দেখাব মন নেযায় মোক। মজা বনাইছেচোন। পকৰি মোৰ ষ্টাইলত। হায়দৰাবাদৰ জলফাই। হায়দৰাবাদত কৈছোঁ। অসমৰ পৰা অনা, ঘৰৰ পৰা অনা জলফাই লৈ আনিছিলে। বেছিকৈ লৈ নাই লোৱা। এই তেনেকৈ আপুনি বেছি কম কৈ থাকে পায়। ভাত অমলেট, এইটো জলফাই, বি জলকীয়া, মাছ, পুঠি মাছ, মোৱা মাছ, এইফালে সৰু মাছ গোটেই ভাগি গুৰি গুৰা হৈ থাকিলে। বনাই আছে ফুলকবি, আলু, টমেটো, পিঁয়াজ দিব লাগিব। শাক বনালে কিনে কথা কম হয়। আই এম বিদায় আমাৰ বাইদেউ। কেৰাহী গৰম হৈ গ'ল, দি দিয়া। মাছৰ তেলতে পাঁচফোৰণ মছলা, বাছ। আঁতৰি দিয়া, পিঁয়াজ দিম এতিয়া, গোটেই দেৰি গৈছেগৈ। দিলোঁ বিলাহী, বিলাহী হৈ গ'ল। এতিয়া মই ফুলকবি কাটি থৈছোঁ, ফুলকবি আলু এটা এইখিনি দিম। ৰেডি হৈ গ'ল আমাৰ খানা সৰু মাছৰ লগত।
কেনে একদম আমাৰ সেইফালৰ নিচিনা ন আমাৰ সেইফালৰ পুঠি মাছ যেনেকুৱা নহয়